আমাৰ এই দধিহালৰ বহুত মহত্তম আছে। নমস্কাৰ, শুভাকাংক্ষী ৰাইজক মই বিনন ফুকনে নমস্কাৰ জনাইছোঁ আৰু সকলোৰে বাবে এক আকৰ্ষণীয় অনুষ্ঠান আজি লৈ যাব বিচাৰিছোঁ। আকৰ্ষণীয় মানে ব্যতিক্ৰম দধিমথা কাৰ্যসূচী আমি কিতাপত পঢ়িবলৈ পাইছোঁ, আপোনালোকেও নিশ্চয় জানে। আৰু অসমৰ এখন ভিতৰুৱা অঞ্চলত নামঘৰত বহাগ মাহৰ 7টা দিন ধৰি দধিমথা এই কাৰ্যসূচী চলে, দধি মন্থন বুলি কোৱা হয়। আৰু সেই কোন নামঘৰত কেনেকৈ দধি মন্থন কৰে সেই দৃশ্য আপোনালোকক দেখুৱাবৰ বাবে আমি চেষ্টা কৰিম। আহক এই অনুষ্ঠানৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ। এই মুহূৰ্তত বকিয়াল নপাম নামঘৰত মই উপস্থিত আছোঁ আৰু কেনেধৰণে এই দধিমথা কাৰ্যসূচী ৰাইজে অনুষ্ঠিত কৰে সেই অনুষ্ঠানৰ মাজলৈ আপোনাক লৈ যাব বিচাৰিছোঁ আৰু উল্লেখ কৰিব বিচাৰিছোঁ। যিহেতু পৰম্পৰাগতভাৱে এই বৃহৎ অঞ্চলটোত 3টাকৈ নামঘৰত বকিয়ালৰ যি পুৰণা নামঘৰ আৰু সেই পুৰণা নামঘৰৰ আশ্ৰয় লৈ বাকী 2ভাগ নামঘৰত এই অনুষ্ঠান চলে বহাগ মাহৰ 7টা দিন ধৰি। আইসকলে নামৰ মাজেৰে দধিমথে, পুৰুষসকলে গায়ন বায়নৰ লগতে তেওঁলোকে নাম গাই পুৱাৰে পৰা নিশা পৰ্যন্ত এই কাৰ্যসূচী চলে। 7টা দিন ধৰি অনুষ্ঠিত হয় আৰু গোটেই কথাকেইটা আমি আপোনালোকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু শ্বেয়াৰ কৰিব। এই সকলো ৰাইজৰ এই অনুষ্ঠানটি সকলো ৰাইজে আদৰি ল'ব। ধন্যবাদ।
আমাৰ এই কৰ্মভাগ সপ্তাহ ধৰি হয় বহাগৰ 7 তাৰিখলৈকে। এই অনুষ্ঠানভাগ আমি জনামতে 1830 চনমানৰ পৰা আৰম্ভ হৈছে, আমি পাহৰিছোঁ। গতিকে আজি এই 2024 চনলৈকে এইবিলাক কাৰ্য চলি আছে আৰু আগলৈও চলি থাকিব। আমাৰ এই দধিয়াল ভাগ যি দধি মন্থন কৰা ইয়াৰ মহাত্মা বহুত আছে। ইয়াত যদি আপোনালোকে বা সমূহ অসমৰ ৰাইজে আহি যদি আশা ভৰসা কিবা এটা যদি মনত কল্পনা কৰে নিশ্চয় তেখেতসকলে ফলপ্ৰাপ্তি হ'ব। গতিকে নিশ্চয় ফলপ্ৰাপ্তি হ'ব। আমাৰ এই দধিয়ালৰ বহুত মহাত্মা আছে। কি কাৰ্যসূচী হয় আমাৰ ইয়াত ধৰক গৰু বিহুৰ দিনাখনৰ পৰা এই দধিয়াল ভাগ নমাই মেলি চফা চিকুণ কৰি আমি পুনৰ প্ৰতিষ্ঠা কৰোঁ। প্ৰতিষ্ঠা কৰাৰ পিছতে আমাৰ নাম হ'ব, গোপিনীসকলৰ নাম হ'ব, ভকতৰ নাম হ'ব। তাৰপৰা 2 তাৰিখৰ পৰা আমাৰ মন্থন হ'ব। 7 তাৰিখলৈকে 7 তাৰিখৰ দিনা শেষত আমাৰ ভাওনা এভাগ হয়, প্ৰতি বছৰে হয়। এয়া দামোদৰদেৱৰ পন্থা বুলি কোৱা হয় নে কি কোৱা হয়? আমাৰ ইয়াত দামোদৰদেৱৰ পৰা লোৱা আছিলে, শংকৰদেৱৰ নহয়, শংকৰদেৱৰ এই লগৰে দামোদৰদেৱৰ অংশখিনি আমাৰ ইয়াত ককা দেউতাসকলে প্ৰতিষ্ঠা কৰিলে। ইয়াৰ পৰা পৰম্পৰাগতভাৱে চলি আহে। পৰম্পৰাগত চলি আছে।